নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকক মই এটা নিউজ দিব ওলাইছোঁ। নিউজটো হৈছে মুস্তাফিজুৰ ৰহমানৰ ওপৰত। আপোনালোকে নিশ্চয় জানে মুস্তাফিজুৰ ৰহমানৰ যদি ভিডিঅ'বিলাক চাই যোৱাকালি ভিডিঅ' দিছে মানে তেওঁ বিপদে পৰিছে একজন মহিলাৰ কাৰণে। আৰু বিপদটো হৈছে মহিলাগৰাকী মানে তেওঁলোকৰ ঘৰত কাম কৰিবলৈ আহিছিল, মানে ভিডিঅ' বনাবলৈ আহিছিল, কিন্তু মুস্তাফিজুৰ ৰহমানে নালাগে বুলি কোৱাৰ বাবে মুস্তাফিজুৰ ৰহমানক এতিয়া বৰ্তমান ব্লেকমেইল কৰি থকা হৈছে। আৰু যদি আপোনালোকে বিশ্বাস কৰা নাই, ভিডিঅ'টো সম্পূৰ্ণ মানে মহিলাগৰাকী মুস্তাফিজুৰ ৰহমানৰ লগত বিয়া হ'ব খুজিছিলে, মানে মুস্তাফিজুৰ ৰহমানে বিয়া হ'ব বুলি গম পোৱা নাছিলে মহিলাগৰাকী, আৰু মুস্তাফিজুৰ ৰহমানে বিয়া নকৰা বুলি কোৱাৰ বাবে এতিয়া বৰ্তমান ব্লেকমেইল কৰি থকা হৈছে। আৰু আপোনালোকে যদি বিশ্বাস কৰা নাই, আপোনালোকে তাৰ এটা ক্লিপ চাই লওক। আপোনালোক ইতিমধ্যে হয়তো কিছু ৱেব পৰ্টেল বা ছ'চিয়েল মিডিয়াৰ যোগেৰে গম পাইছে যে মোৰ ওপৰত কিছু এলিগেশ্যন লগাইছে এজনী ছোৱালীয়ে, যিয়ে নেকি নিজৰ ফেচটো ঢাকি পেলাই মিডিয়াৰ সন্মুখত আহি এলিগেশ্যন লগাইছে যে মই ছোৱালী এজনীক বিয়া পাতিব খুজিছিলোঁ, তেওঁ নাজানিছিলে যে মই বিয়া পাতিছোঁ। আপোনালোকে যেতিয়াৰ পৰা মই গম পাইছে তেতিয়াৰ পৰা আপোনালোকে জানে যে মই এজন বিবাহিত, আৰু সেই কি কৈ আছে মই সি নাজানিছিলে। চ' এক নম্বৰ কথাই তেওঁক মই এইটো মানে আঙুলিয়াই দিব বিচাৰিছোঁ, তুমি যে কৈছা, মই ছোৱালীজনীক টাৰ্গেট কৰি কৈছোঁ, তুমি যে কৈছা যে বিবাহিত বুলি নাজানো, গোটেই অসমে জানে মই বিবাহিত। মই ইনষ্টাগ্ৰাম পষ্টত মই মোৰ ৱাইফৰ ফটোই শ্বেয়াৰ কৰোঁ। চ' এইবিলাক কৈ কাম নহ'ব তোমাৰ। আৰু 2 নম্বৰ কথা, এলিগেশ্যন কিয় দিছা? তুমি কেছ কৰা মোৰ নামত কৰক, কেছ খেলিম। আমাৰ ন্যায়ালয়ে এইটো প্ৰমাণ কৰক যে মুস্তাফিজুৰ ৰহমান সঁচা নে মিছা। এনেকৈ কথা নহয়তো যে মিডিয়াত গৈ পেলাই তাৰ আগত তুমি মোক কি কৈছা। মই যদি এই মুহূৰ্তত ৰেকৰ্ডিং শুনাব নোৱাৰি আছোঁ, মই হয়তো পৰৱৰ্তী সময়ত ৰেকৰ্ডিং শুনাব ব্যৱস্থা কৰিম যে ছোৱালীজনীয়ে মোৰ দেউতাক ফোন কৰি কৈছে আপোনাৰ ল'ৰাক বদনাম কৰিম মই। এতিয়া ব্লেকমেইলিং যে আছে, ব্লেকমেইলিঙৰ আমাৰ শেষ পৰ্যায়ত গৈ পাইছে। কাৰণ কিয়নো আমাৰ তাতে ছোৱালীজনী কিছুদিন আগতে কাম কৰিব আহিছিলে, অৰ্থাৎ কাম কৰিব আহোঁতে আমি এনেকুৱা ছোৱালীক আমি কাম দিয়া নাই। কাৰণ কিয়নো আমি বনাওঁ সৰু ল'ৰা ছোৱালীৰ ভিডিঅ', ছোৱালীজনী বহুত ডাঙৰ আছিলে, 2টা ল'ৰা ছোৱালীৰ মাক আছিলে, তাই এক্টিং কৰিব আহিছিলে। চ' আমি চান্স নিদিয়াতে আমাৰ ওপৰত অভিযোগ লগাই আছিলে যে এনেকুৱা 7-8 মাহ লছ হৈছে। চ' তাৰ ফলতে কি হৈছে যে আজি যি মানে ব্লেকমেইলিঙৰ শেষ ষ্টেপ গৈ পাইছে মিডিয়াৰ যোগেদি, মোক মানে কি ক'ম বাৰু, মোৰ অপপ্ৰচাৰ চলাই আছিলে। চ' মুস্তাফিজুৰ ৰহমান সদায় ৰাইজৰ লগত কাম কৰি আহিছে। আপোনালোকে যিদিনাখনৰ পৰা মোক জানে সিদিনাখনৰ পৰা ময়ো আপোনালোকক হয়তো সেইখিনি বস্তুৱে দিব চেষ্টা কৰিছোঁ যে আপোনালোকে যিটো বস্তু ভাল পায়। আৰু এলিগেশ্যন নহয় বাৰু, যদি কিবা আছে কোৰ্ট আছে আমাৰ, কোৰ্টত গৈ পেলাই মোৰ নামত কেছ কৰিলে হ'ল, আৰু মই ইচ্ছাৰে কোৰ্টত গৈ পেলাই থিয় হ'ম। আৰু যদি তোমাৰ হাতত কিবা প্ৰুফ আছে তুমি কোৰ্টত দিয়া। মই তোমাক আকৌ এবাৰ কৈছোঁ, ছোৱালীজনীকে কৈছোঁ আজিৰ মোৰ ভিডিঅ'টোৰ যোগেদি, যদি তোমাৰ হাতত কিবা প্ৰুফ আছে তুমি কোৰ্টত যোৱা, কোৰ্টত যাই পেলাই মোৰ নামত এলিগেশ্যন নহয় কোৰ্ট কেছ কৰি দিয়া। মই বিচাৰিম কোৰ্ট কেছ কৰক, মই কোৰ্টত যাই থিয় হওঁ, তোমাৰ বিপৰীতে মোৰ বিপৰীতে তুমি যি কমপ্লেইন দিছা বা অভিযোগ দিছা তাৰে যিখিনি তথ্য আছে তোমাৰ হাতত তুমি কোৰ্টত ছাবমিট কৰা, কোৰ্টে দেখক তথ্য কি দিয়া তুমি, আৰু ময়ে কোৰ্টক কথা ক'ম, যিখিনি ক'ব লগা আছে মোৰ সপক্ষে মই ক'ম বাৰু। তাৰপিছত চাওঁ কোৰ্টে কি ডিচিশ্যন লয়। যদি মই দোষী, কোৰ্টে মোক শাস্তি দিয়ক 100 আই উইল একচেপ্ট ডেট, বাট ইফ আই এম ৰাইট দেন তোমাৰ কি হ'ব কোৰ্টৰ পৰা তুমি সেইটো জানা। সেইকাৰণে মিডিয়াত গৈছে, কোৰ্টত নগৈ পেলাই। আই ৱান্ট ডেট ইউ গ' টু দ্য কোৰ্ট এণ্ড আই ৱান্ট টু প্লে উইথ ইউ ইন কোৰ্ট। মই তোমাৰ লগত কোৰ্টত খেলিব বিচাৰোঁ কেছ। গাইজ, মুস্তাফিজুৰ ৰহমানে কি ক'লে আপোনালোকে নিশ্চয় শুনিলে। আৰু মুস্তাফিজুৰ ৰহমানে এতিয়া কোৰ্ট কেছ কৰিম বুলি কৈ আছে, যিহেতু তাতে আপোনাৰ মতামত কি নিশ্চয় ক'ব বুলি আশা কৰিলোঁ। আৰু এই ভিডিঅ'টো ইমানে আছিল, প্লিজ যদি ভাল পালে শ্বেয়াৰ কৰি দিব।